আপোনালোকৰ মাজত উপস্থিত হৈছেহি। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ' দিলে আপোনালোকে গম পায়। আজি মই ভাবিছোঁ মোৰ নিজৰ চুলিখিনি মই নিজেই কাটিম বুলি। চাওঁচোন আকৌ কেনেকৈ কাটো, কি কৰোঁ চাওঁ। আজিকালি এটা ট্ৰেণ্ডিং চলিছে যোনটো বাটাৰফ্লাই কাট বুলি কয়, সেইটোকে আজি ট্ৰাই কৰিম বুলি ভাবিছোঁ। মই বহুত ইউটিউবত দেখি আছোঁ যে এনেকৈ কাটে, এনেকৈ ৰাবাৰ বান্ধি কাটে, তাতে সেইটো কাৰণে মই আজি ভাবিলোঁ মোৰ চুলিখিনিতে মই ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়, কি কৰোঁ চাওঁচোন। ফাৰ্ষ্টত মই হেয়াৰখিনি ছেকশ্যনিং কৰি ল'ম, 2 ছেকশ্যন কৰি ল'ম। এটা ফ্ৰণ্ট চাইড ক্ৰাউন এৰিয়াৰ পৰা এনেকৈ ফ্ৰণ্ট চাইডে ৰবাৰেদি বান্ধি ল'ম আৰু বেক চাইডতো এনেকৈ ওপৰত আনি পেলাই বান্ধি ল'ম, মানে 2টা ছেকশ্যন কৰি ল'ম। চাওঁচোন আকৌ কেনেকৈ কাটোঁ। এনেকৈ 2টা ছেকশ্যন কৰি ল'ব, মানে কৰি ল'ব নহয়, মই কৰি লৈছোঁ এনেকৈ 2টা ছেকশ্যন কৰি লৈ পেলাই এতিয়া কাটিব লাগিব। চাওঁচোন কেনেকুৱা হয়। হেয়াৰ কাট হৈ গ'ল। মই মানে চুটি কৰিব বিচৰা নাছিলোঁ, সেইটো কাৰণে অকণমান কাটিলোঁ। আৰু চাওকচোন কেনেকৈ ভি টাইপত হৈ গৈছে, এইখিনি চুটি এইখিনি দীঘল, তেনেকৈ ভি টাইপত হৈ গৈছে। আৰু লেন্থটো মই সিমানেই ৰাখিছোঁ কাৰণ মই বেছি চুটি কৰিব বিচৰা নাই। হেল্ল' গাইজ, মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে আৰু হেয়াৰ কাটটো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি পেলাই। আৰু যদি আপোনালোকে বিচাৰে এনেকৈ ঘৰতে অকণমান কাটিব বিচাৰে বা এনেকৈ মানে পাৰ্লাৰলৈ নোযোৱাকৈ, কাৰণ আজিকালি অকণমান কাটিলে পাৰ্লাৰত কাৰণ কিমান দাম লয়, আৰু ইমান গৰম দিনত বতাহত বা এনেকৈ ফাটা হয় ন অকণমান, তেনেকৈ আপোনালোকে ঘৰতে এনেকৈ কাটি মেলি অকণমান ষ্টাইল কৰিব পাৰে। তেতিয়া চুটিও নহয় চুলিখিনি আৰু ধুনীয়াও হৈ থাকে। আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব। থেংক ইউ।